নমস্কাৰ। অভয়াপুৰীৰ আৰক্ষীয়ে আটক কৰিলে বঙাইগাঁও জিলাৰ চাকলাৰ CK কলেজৰ অধ্যক্ষগৰাকী শহীদুল ইছলাম। ছাত্ৰ-ছাত্ৰীৰ বাবে আবণ্টিত ঈশানোদয় আঁচনিৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ। নিজৰ পত্নী, গাড়ী চালক, আত্মীয় আৰু ভুৱা শিক্ষাৰ্থীৰ নাম ব্যৱহাৰ কৰি এই ধন আত্মসাৎ কৰে কলংকিত অধ্যক্ষজনে। সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি বৰপেটা জিলাৰ দুল পাঠকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতে পলাতক অৱস্থাত আছিল অধ্যক্ষ শহীদুল ইছলাম। আটকাধীন শহীদুলক সোধপোছ কৰি থকাৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস। সেইটো মই গম নাপাওঁ। কিমানজনে পাইছিল আপোনালোকৰ কলেজৰ পৰা? নাই, পোৱাই নাই মোৰ কলেজৰ পৰা। আপুনি কিয় পলাতক অৱস্থাত আছে? নাই, পলাতক নাই নহয়। মই পৰীক্ষা চলাই আছে। আজিহে আপুনি আহিছে? নাই, আজি নাই। মই কিবা দিন যদি ইউনিভাৰ্চিটিত যাব। হয়, আমি বৰপেটা আৰক্ষীৰ পৰা এখন FIR পাওঁ। তেওঁলোকৰ তাত এজন দুল পাঠক বুলি মানুহে FIR লজ কৰিছিলে। CK কলেজ, চাকলাত যিখন CK কলেজ আছে, প্ৰাইভেট কলেজ, তাতে ঈশান উদয় যিটো স্কলাৰশ্বিপ স্কিম আছিলে 2020-21ত, তাত কিছু অনিয়ম আৰু টকাৰ হৰলুকি হোৱা বুলি এখন FIR তাতে লজ কৰে। আৰু বৰপেটা আৰক্ষীয়ে যেতিয়া দেখিলে যে কলেজখন আমাৰ বঙাইগাঁৱত পৰে, তেতিয়া তেওঁলোকে আমাৰ ইয়াত ফৰৱাৰ্ড কৰি দিয়ে। সেই FIRখন আমি এনকুৱাৰীত দিছিলোঁ আৰু এনকুৱাৰীত দিয়াৰ পৰাই তেওঁলোক প্ৰিন্সিপালজন শহীদুল ইছলাম তেখেত পলাতক হৈ আছিলে। আজি তেখেতে নিজে আহি পেলাই চাৰেণ্ডাৰ কৰিছে। আৰু আমি যিখিনি ডকুমেণ্টছ তথ্য পাতি পাইছোঁ যে 2020-21 চনত সেইখন কলেজত প্ৰায় 300 মান ষ্টুডেণ্ট আছিলে এপ্ৰক্সিমেটলি। তাৰে 247 তেওঁলোকে দেখুৱাইছে 85%ৰ ওপৰত মাৰ্কছ পোৱা বুলি। যিটো 85% হ'ল বেঞ্চ মাৰ্ক, যিটোৰ ওপৰত মাৰ্কছ পালে 85 এণ্ড এবভ পালে সেই স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবল হয়। তাৰপিছত তেওঁলোকেই নিজে কলেজ অথৰিটি নিজেই গম পালে যে এখন দেখাটো বেয়া হৈছে আৰু ভুলো হৈছে, আকৌ কমাই 93 কৰিছে। গতিকে সেইখনো ভুল হয় আৰু ষ্টুডেণ্টৰ নামবিলাক দেউতাকৰ নামৰ লগত এড্ৰেছৰ লগত নিমিলে। তেওঁৰ নিজৰ ভায়েকৰ নাম আছে স্কলাৰশ্বিপত, তেওঁৰ ড্ৰাইভাৰৰ নাম আছে, তেওঁৰ নিজৰ পত্নী ষ্টুডেণ্ট বুলি কৈছে, কিন্তু 20-21 ষ্টুডেণ্ট নাছিলে, আগৰ ষ্টুডেণ্ট আছিলে। গতিকে তেওঁৰ পত্নীৰো নাম আছে। এই গোটেইখিনি কামৰ লগত তেওঁৰ লগত আৰু অন্য মানুহ জড়িত আছে, আমাক নাম কৈছে। মই এতিয়া তদন্ত খাতিৰত সেইখিনি নকওঁ আপোনালোকক। গতিকে এতিয়া আমি তেওঁক গ্ৰেপ্তাৰ কৰা নাই, আমি তেওঁক আটক কৰি ৰাখিছোঁ সোধপোছৰ কাৰণে। আৰু যদি আৰু অধিক তথ্য পাওঁ তেতিয়াহ'লে আমি নিশ্চয় গ্ৰেপ্তাৰ কৰিম তেখেতক। এই কেছটো আমি ৰেজিষ্টাৰে কৰা নাছিলোঁ, এইটো এনকুৱাৰীতহে আছিলে। গতিকে আগৰ তেওঁৰ 2টা কেছ আছিলে বোলে বেলেগ বেলেগ মাইনৰিটি স্কলাৰশ্বিপৰ, সেইবোৰত তেওঁ বেইল লোৱা বুলি কৈছে। কিন্তু এইটো কেছটো ৰেজিষ্টাৰে হোৱা নাই, কেনেকৈ বেইল ল'ব? নাই, এইটোলৈ মই অৱগত নহয়। টকাটো আমি কেলকুলেট কৰি আছোঁ, কাৰণ 247 ষ্টুডেণ্টছৰ নামত ওলাইছিলে, প্ৰায় 54,000 মানকৈ পাৰ পাৰ্চনে পায়। গতিকে সেই মানুহখিনিৰ পইচা কিমান সোমালে কিমান নাহে, মই কালি বেংকৰ পৰা তথ্য পাতিখিনি ল'ম খালি, তেতিয়াহে সঠিকভাৱে মই ক'ব পাৰিম কিমান টকাৰ হৰলুকি হৈছে বা সেই বেনিফিচিয়াৰীবিলাকৰ একাউণ্টত সোমাইছে নে নাই। মহাবিদ্যালয় পৰিয়ালৰ এতিয়ালৈকে পোৱা নাই, কিন্তু কলেজৰ ষ্টাফৰ আমি কিছু পাইছোঁ।